লাগা তোর সংসার গিলা দেখলি কি বিয়া বাড়ি করবার ইচ্ছে লাগা তাকে তিজু বিয়া পাতি দিয়ে মাহং কাছে কি করবি যৌবন লাগছে বয়স নইছে কি আমাকে হরি হইতে পারি কি ভাবি এই গেন্দা আছি গেন্দা বহুত দিন মরি দেখা পালো গেন্দা কি গেন্দা কথা করছে আজিকালি ঘর রাস্তা বাহুর ফটো দেখা করবো এই নয় কাম বন কি কৰিছা ভাই অসমত থাকে কাম নাই বাহিৰতে আছিলো দে কোম্পানী এটা কি জায়গা কৰ্ণনগৰ আছিলো আমাৰ মানুহ বেলা গো আমাৰ দৰে ঠেয়া দি চাব নবাই গিয়া না বেলা গৈছে আমাৰ লগত তহঁতে বাহিৰত আছা ভালে কৰছি এই পোকা লাগাটো বাহিৰৰ পৰা আহি আপি এটা পলাই আনছি এতিয়া সদায় কাজিয়া আপিও সৰু আপি এই পোকা লাগা হৰেণ মাষ্টৰ পাপা আকৌ দি কৈছিলো বাহিৰতো আছিল বাহিৰৰ পৰা আহি আপি এটা পলাই আনছি এতিয়া বৰ জ্বালা কালা হৈছে বেয়া পাতি খালে বোলে এতিয়া চলতি বোলে আঙনি বোলে থাকে মাও দি গৈছে এতিয়া পৰি থাকে বিয়া পাতাটো বন্ধই কৰি দিব লাগে বৰ জ্বালা সংসাৰ সেইকাৰণে আমি ভাবছো বিয়া নাপতো বুলি চেটাপ কৰি দিছো বিয়া মই বিয়া নাপতো মোৰ ছোৱালী বলিকো বেবাত পেনে মোৰো হে মই ভাবছো তোৰ ছোৱালী বলি বিয়া কৰবা নেদা মই এই পোকা লাগা কৈ জংগালৰ পৰা ওলাই আহিছে কিবা আছে এই পোকা লাগা মাছক লৈ পোকা লাগাক মাতে কত মুৰ্গা চুৰবে গেছিলাম পোকা লাগা পোকা লাগা আছো পাকান বসি বিয়া বাৰু বাতি ঢুকিবে চেহাৰা ধুনীয়া চাগালা নাছিল তুন্দে কি গম পাবি সংসাৰ জ্বালা মই গম পাইছো তোমাক বিয়া পাতি পঢ়িছিলো তাৰ গাছ চাছ কাটা কৰিছে নেকি মান গাছ কাটি যা এডাল বাপ পাকা মৰবে গেছিলো মই চাইডত দেখিয়া কেম্বা দেখি মাৰবি আহান পায় নকলি দে ডালা মরবেও গেছে গেছে হাতা রসি ডালা লই গেছে কি হাতা আছে রা বিসরি নাপলি তো यार তার পাশে দিবে গেছে আগে দিও মরবে গেছলু জি ভয় লাগে দুনিয়া জামলে গাছ দালু ও তাকান দাল কে নিছলি খাপসা বলবা পারে মরবে গেছলি ফিরিছে কিয়া ভয় লাগে তো খাবক লাগি এই মরবে লাগা হল কি তোর এমান ডাঙার কই কি কইছা ভাই ও মাধ্যে যদি মাধ্যে তিরিয়ে দিবে হজে তিরি যদি কিটবি যারি ক ও মা ডাইরেক্ট কই দিবে হজে এই ভুলটু রাতে কম বয়সতে বিয়া পাচ্ছে তো জন্তু আপিক বিয়া পাচ্ছে ক্লাস 8 আপি হেতু তার বয়স এতিয়া হাতত নাই আন্দিল সিরিয়াল চাই থাকা বয়স সংঘাত চলেও মাথা হ নাই তার সেইকাৰণে কাইছে হৈছে আর তোর বয়স কি হাত দিছি ভাই আমার লোক পড়া ছিল তো আমাকে হরুই বিপারলি ইয়ার কি করবি আনলো তুই এতিয়া দে জি সারা তিমা তুই সারা লাগে সারা দিবে নরে তো ভাই সারা দিমা তুই না আর এমএলএ লিখ দিব কি কইছা তুমি বিয়া করা মানুহ মই তুমি সেংরা হন দিবিয়ে যাচ্ছি মোক ওয়ে মান হুনবেরা দিবি আসি এ লো লো ভাই লো এমএলএ গিয়ে তুই বিয়া পাতার কারণে শ্রেষ্ঠ পাতা পাইছে নাকি সরকারের পায় নহয় বিয়া করা মানুহ আনি গৈ লই হয় নাকি দে ঘৰত তাৰ মানে চাপাত তাপাত খাই গলি আপনাই নাই এটা কি আছে 30 পয়সা এসে দেনে না দেলা 30 পয়সা দিব ভাই ও নেক্সট প্যাকেটে দি মই দিম তো তো চাই নাকি চাই মই দিম খালি দিমে লগত লৈ ঘুরি নাকি দিলা লগত ৰহি কলে কোনে কি চাবে এইটো কাৰণে এটা ভাল কৰি যাবি মোবাইলো নাই মোৰ ফোন কৰিলো তো এতি মই বহি যা কথা তাৰে হদা মোৰ কথা কৰি বহি আৰু এই মৰবে গেছি এতিয়া কিবা ব্যৱস্থা কৰিব লাগিব ঘৰত ধগিবে জামাতি হলে কিবা জাৰা ভুগ কৰে আকৌ জাৰা ভুগ কৰিব লাগছিল এইটো বাবা যাই আছে ভাই বাবা ভাল টাইমতে লাগা পাছো এই বাবাক বাদ ওই মায়ঙরে বেজ ওই বুঢ়া দেহর তেজ বুঢ়া কালত জাদু কৰি চুঙাত ভৰাই দেজ ওই মায়ঙরে বেজ ওই বুঢ়া দেহর তেজ গুড মর্নিং গুড মর্নিং নহয় है वो बच्चा में कम बयस में शादी करता है बाद में फाइटिंग करता है तीरी का साथ আৰু बाद में फांसी दिवे जाए ও জামলের কামার খাওয়া হে আর রিতে না হয় इतना थोड़ा जरा भूका करना पड़ेगा जरा भूका करेगा এ কি চলি वो क्या ले जाए ওই এটা লৈ যা হাতা হাতা রশি নিয়ে আয় আর হাতা হাতা টাকা নিয়ে আয় हाथा हाथा रसी ये तो नहीं मरता है
नहीं मरता है छापर में देता है ना वो जानले इसलिए बच गया घुसी आए वो कामरा है अभी जरा फुका करना पड़ेगा हाँ अभी बहेगा 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 अभी बहेगा अब है अभी नाम क्या है पुका लगा है पुका लगा फुका लगा है फुका लगा है हाँ वो जरा फुका करता है जरा फुका करता है लगा है तीन लो डेली दम लगा है तलो में बहे तलो में अरे जो ठेकिए पूरी जो नाबालक चली ए कोल्ल्या के ए की हले हे बाबा डाल के सोली पे हो जसी पानी डालो बाबा हारी बेसी नहीं सोली की होले कम बय हो व्यापाता सोली अवस्था नहीं हारी बेसी बाबा बाबा यहाँ क्या हुआ है से उठा है अच्छा भाई खेती रहा है व्यापाती है कहने लगा है हल्का है कहने लगा है पतला पड़ी जा है ना 1 क्विंटल में ভাল लगा है हाँ ठीक है बाबा आरो व्यापाती है नाप दो माला है नास्ता है हाय जो आमिও ঘরক যাও যাও পোকা লাগার অহংকার চালো নাকি ये व्यापाता जला ससु কম বয়সত বিয়া নাপতবি মই ভাবছি মানে মই ব্যক্তি से तू बेने दाও মই বিয়া নাপতো নাপতো মোৰ চলি গলি কবে তেনে সেইকাৰণে মই ভাবছি আমাৰ এই ভিডিওটো চোৱাৰ কাৰণে সকলোকে আৰু বহুত 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 আৰু ধন্যবাদ আমি ভিডিওটো এটা হেৰিৰ ওপৰতে আৰু আমি বনাইছো ভিডিও কৰি তাৰমানে কি যিখিনি উঠি লৰা আছে তাৰমানে একদম কম বয়সতে বিয়া পাতি হলে নিজকে নিজে সিদ্ধান্ত লয় কি আত্মহত্যা কৰাৰ পিছত আৰু ইজনে সিজনক আকৌ বুজি নাপায় বহুত কিবা কিবি ঘটি থাকে তাৰ কাৰণে সিহঁতে একদম পুৰা ভাই হাত বুলি কৈছো যাতে কাৱে বিয়া নাপায় একদম কম বয়সত আৰু জোনে কম বয়সত বিয়া কৰিব এনেকুৱা হ'ব আৰু মগদাৰে কম বয়সত বাছি নহয় যে কেনেকুৱা কৰিছে কম বয়সত ব্যাপাতি ৰাশি কোনো কব আৰু কম বয়সত ব্যাপাতি 13 বয়সৰ ভিতৰত কৰবি হাই কলজাৰ ভাই আৰু বনি আমাৰ যদি ভিডিওটো ভাল লাগছি লাইক করবি শেয়ার করবি সাবস্ক্রাইব করবি আৰু যদি ভিডিওটোত কিবা ভুল হৈছে বয়সস্থখিনি নিজৰ আপা বুলি মাফ কৰি দিবি আৰু বাইদেউৰ বয়সৰখিনি নিজৰ ভাইটি বুলি মাফ কৰি দিবি আৰু নতুনকে বিয়া হাতিৰি কিতিয়া নিজৰ গিৰেৰে বুলি মাফ কৰি দিবি মালি দো ৰাইজে কি মাৰবো আজিলৈ ইমানতে জয় হওক